নমস্কাৰ বন্ধুসকল, এইকেইদিনত ছ'চিয়েল মিডিয়াত এজন ব্যক্তিৰ নাম হয়তো বহুতে ভাইৰেল হৈ পৰিছে, যাৰ নাম হৈছে শুকুৰ আলী। তেখেত বৰ্তমান সময়তে নহয়, কেতিয়াবা মাজে সময়ে বহুখিনি ক্ষেত্ৰতে তেখেত ভাইৰেল হৈ পৰে, কিন্তু তেতিয়া বহুতে হয়তো গম নাপায় যে শুকুৰ আলী কোন হয়, কিয় ইমান তেখেতক লৈ মিমছ বনোৱা হয় বা তেখেত ইমান পপুলাৰ, কিয় তেখেতক লৈ কৌতুক ৰচা হয়। গতিকে সকলোখিনি আজি তথ্য আলোচনা হয়। গতিকে শুকুৰ আলীনো কোন হয়, ঘৰ ক'ত, তেখেতকনো কিয় ইমান তেখেত বিখ্যাত হ'ল, গতিকে সকলোখিনি আৰম্ভ কৰিম আজিৰ ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি ভিডিঅ'টো পলম কৰি আৰম্ভ কৰোঁ। তো বন্ধুসকল, শুকুৰ আলীৰ জন্ম হয় 1993 BTRTত। অৰ্থাৎ বন্ধুসকল, তেখেত হৈছে এজন কি ক'ম আৰু, তেখেত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থাকে। 2019 বৰ্ষত তেখেতে লোকসভাত যি ইলেকশ্যন হৈছিল, সেই ইলেকশ্যনত তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিছিল, কিন্তু জিকা নাছিল বাৰু। কিন্তু বৰ্তমান সময়ত তেখেত বিজেপি এজন সক্ৰিয় সদস্য বুলি ক'লেও ভুল কৰা নবা। হয়তো আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত যিদৰে ফটো বা ভিডিঅ' ভাইৰেল হৈছে দেখিছে। শুকুৰ আলী হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ হৈছে 42%, কিন্তু বৰ্তমান তেখেত হৈছে এগৰাকী বিজেপি সক্ৰিয় সদস্য আৰু বিভিন্ন ক্ষেত্ৰত তেখেত ভাইৰেল হৈ থাকে, কাৰণ তেখেতক বহুতে মিমছ বনায় সেইকাৰণে, আৰু বহু ক্ষেত্ৰত তেখেতে মাতো মাতে, আৰু সেয়েহে হয়তো তেখেত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। বিশেষ তেখেত কোন হয় ক'লোৱে আপোনালোকক যে লোকসভা সমষ্টিত নিৰ্দলীয়ভাৱে তেখেতে খেলিছিল, আৰু সিমানেই আছিল তেখেতৰ পৰিচয়। শুকুৰ আলীৰ দেউতাক সৰুতে ঢুকোৱাৰ বাবে তেখেতে শুকুৰ আলী অৰ্থাৎ এখন চাহ দোকানত কাম কৰিছিল, আৰু লাহে লাহে তেখেতৰ অৱস্থা পাতি ভাল হৈ আহিছিল, আৰু লাহে লাহে তেখেতে কি কৰিলে, লোকসভা সমষ্টিত যি নিৰ্দলীয়ভাৱে খেলিছিল কিন্তু জিকা নাছিল, কিন্তু বৰ্তমান তেখেতে এগৰাকী বিজেপি সদস্য হয়, আৰু সেই বিজেপি ফালৰ পৰা হয়তো তেখেতে MLA খেলা কিবা সুবিধা ল'ব পাৰে, নল'ব, আমি সেইখিনি কথা ক'ব নাযাওঁ। এইখিনি আছিল তেখেতৰ সৰু চমু পৰিচয়। কোন হয় শুকুৰ আলী, কোন হয় শুকুৰ আলী? তেখেত হৈছে মেইন পৰিচয়টো হৈছে তেখেত হৈছে যে নিৰ্দলীয়ভাৱে লোকসভা সমষ্টিত খেলা এজন প্ৰাৰ্থী 2019 বৰ্ষত, আৰু এতিয়া তেখেত বৰ্তমান বিভিন্ন ক্ষেত্ৰত